মোৰ নতুন ব্লগ লৈ আজি আপোনালোকৰ মাজলৈ আহিছোঁ। চাই থাকিব আগলৈ আজি দিনটো কিনো কৰোঁ, কি দেখাব পাৰোঁ চাই থাকক। এতিয়া জাষ্ট মই গাটো ধুই আহিছোঁ। আৰু ফুট লোৱাই নাই, এতিয়া লওঁ আৰু আপোনালোকে চাই থাকক আগলৈ। ঠিক আছে। ওলাই ৰেডি, কাপোৰটো পিন্ধিব আছে আৰু স্কুললৈ লৈ আহিলোঁ। ওচৰতে যিহেতু স্কুলখন, আমি দুটা খোজকাঢ়ি আহোঁ। আমি গৈ আছোঁ, চাই থাকক আগলৈ। ব'লা দি স্কুলৰ পৰা আহি পাই লগালগ ভাতৰ যোগাৰ কৰিলোঁহি আৰু এয়া বনাবলৈ লৈছোঁ। ভাত আৰু দাইল বনাম আৰু ডিম বনাম, সেয়াই আৰু পাছবেলাৰ ভাত সাজ। গাটো বৰ যিহেতু ভাল নহয় অলপ, এয়া ওপৰতে অকণমান বহি আছোঁহি। চুলি একদম ফনিওৱা নাই দেই, গাটো বৰ ঠিক নহয়। এয়া ওপৰতে বহি আছোঁহি। চাহ, ভুজিয়া, বিস্কুট লৈছোঁ আৰু লাল চাহ। তেতিয়াহ'লে খাই লওঁ। পপকৰ্ণ বনাই দিলোঁ খাবলৈ। আমি আদি আৰু মই দুটাই খাই আছোঁ। আদি খোৱা, খাই লওঁ তেতিয়াহ'লে। মোৰ ভাইজানো শুই খাই আছে পপকৰ্ণ আৰু ডিম। মোক দিয়া আকৌ, এবাৰ হ'ল। এইবোৰ কি? এয়া চালাড বনালোঁ ভাত খাবলৈ গধূলিৰ বাবে, আৰু মাংস আনিছোঁ, মাংস বনাম। এয়া বনাই আছোঁ আৰু ৰেচিপি নাই দিয়া, আমি ঘৰত খাবলৈ বনাইছোঁ যিহেতু সেইকাৰণে বনাইছোঁ, দেখাই দিছোঁ। ভাত খাই আহি আদিৰ কাম, এই কাপোৰ গোটেই ছটিয়াই শেষ কৰিছে। গোটেই কাপোৰখিনি উলিয়াই পেলাই বাস্কেটত ভৰাই থোৱা কাপোৰখিনি, এইখিনি সামৰোতে আজি বহুত দেৰি লাগিব আৰু। গোটেই কাপোৰ কানি সোমাই থৈছিলোঁ, সেইখিনি সিঁচি পেলালে। তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। আৰু এটা কথা, আপোনালোকক মোৰ ভিডিঅ'বোৰ কেনেকুৱা ধৰণৰ লাগে আপোনালোকে কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব নকৰিবলৈ নাপাহৰিব, আৰু তলত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। বাই বাই। Good morning. High five di dia, Adi high five di dia. Baba.